নমস্কাৰ জেনিস্কেক বেকিং অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ কেনেকুৱা জনাবচোন। তো আজি বনাব ওলাইছিলোঁ এটা কেকৰ ডিজাইন আৰু সেই কেকৰ ডিজাইনটো মোক মানে কাষ্টমাৰজনে নিজে দিছিলে আৰু সেই ডিজাইন মতে মই আজি পাৰফেক্ট বনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে শেষলৈকে চাই যাব ভিডিঅ'টো আৰু কেনে পায় শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো এতিয়া বলক আৰু আপোনালোকক ডিজাইন মতে দেখাওঁ আৰু কেকটো আৰু আপোনালোকে যিমান পাৰে ডিজাইন মতে বনাবলৈ চেষ্টা কৰিব। আৰু মোৰ আজি এই ডিজাইনটো আৰু কেতিয়াবা মানে বহুতে মানে কাষ্টমাৰে মানে ডিজাইন দিলে সেই ডিজাইন মতে মোৰ পাৰফেক্ট কেতিয়াবা নহয়, কেতিয়াবা মোক বেয়া বুলিও কয়, কেতিয়াবা ভাল বুলিও কয়। তো আজি মই যিটো ডিজাইন দিয়ে সেই ডিজাইনটোৰে পাৰফেক্ট বনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব দেই। তো এইফালে চাওক, এতিয়া মই বনাব ওলাইছোঁ আৰু এতিয়া মই ওপৰত মানে ধুনীয়াকৈ আঁকি ল'ম। আৰু আজি ডিজাইনটো আপোনালোকক অলপমান দেখাই নিম বুলি ভাবিছোঁ। আৰু ইফালে দেখা পাইছে এনেকৈ ধুনীয়াকৈ আমি ফাৰ্ষ্ট চকুকেইটা আঁকি লৈছোঁ আৰু এনেকৈ প্ৰথমতে ডিজাইনটো আঁকি ল'ব লাগে, তাৰপিছত ভাল হয়। আৰু এইটো ড'ৰেমন কেকটো মই মানে আগতে বনাওঁতে মানে বহুত মানে বনাওঁতে মানে ওপৰৰ যিখিনি ডিজাইন সেইখিনি মানে চব মনত ৰৈ গৈছে। সেইকাৰণে আৰু মই চাই থাকিব লগা হোৱা নাই, তথাপিতো অলপমান বাৰু চাইছিলোঁ। কেতিয়াবাতো পাহৰি যাওঁ, যেতিয়া কাষ্টমাৰে অৰ্ডাৰ দিয়ে তেতিয়া বহুত ভাল লাগে এনেকুৱা কেকবিলাক। আপোনালোকেতো ভালে আৰু কাষ্টমাৰে যেতিয়া মানে অৰ্ডাৰটো বাছি দিয়েতো বহুত ভাল লাগে। আপোনালোকে যিসকলে কেক বনায় সেইসকলে জানেই। আৰু এটা কথা, আপোনালোকে বহুতে কমেণ্ট কৰি থাকে আৰু ইউটিউবত মোৰ এজনীয়ে কমেণ্ট কৰি থাকে মানে যদি কিবা মানে আৰু আপোনালোকে জানেই কেক বনাই যিমান মানুহ পাৰিলেও মাজতে কেতিয়াবা ভুল হয়ে। আপোনালোকেতো জানে, আপোনালোকৰ ভুল হৈ পোৱা নাই নেকি? আৰু আপোনালোকে ভাবে নেকি মই মানে চব ক্ষেত্ৰতে ভুল কৰি থাকোঁ বুলি? কেতিয়াবা ইমান ধুনীয়া হয়, কাষ্টমাৰে যেতিয়া মোক ৰিভিউ দিয়ে বহুত ভাল লাগে, গম পায়নে? আপোনালোকে মানে এনেকুৱা ভাল লাগে আপোনালোকে আৰু মানে কেক বনাবলৈ ইচ্ছা কৰিব। তো আপোনালোকে এতিয়া গম পোৱা নাই, যেতিয়া আপোনালোকে এইবিলাকত মানে যেতিয়া মানে জইন হ'ব তেতিয়াহে গম পাব। তো এতিয়া দেখা পাইছে আমাৰ ড'ৰেমনটো ধুনীয়াকৈ অঁকা হৈ গৈছে আৰু হোৱাৰ পিছত এতিয়া আমি এই ষ্টাৰ নজলটোৰে সৰু নজলটোৰে এনেকৈ ডেক'ৰেশ্যন কৰি গৈ আছে। আৰু যিখিনি আমাৰ বাহিৰৰ মানে মুখৰ বাহিৰৰখিনি সেইখিনি আমি ব্লু কালাৰেৰে দিব লাগে। আপোনালোকে ড'ৰেমন কেকটো চালে গমেই পাব আৰু ইমান কৈ থাকিব নালাগে। তো আপোনালোকে চাই থাকিব। আৰু আজিকালি মই শ্বৰ্ট ভিডিঅ' দিয়া কৰিছোঁ, আপোনালোকে শ্বৰ্ট ভিডিঅ'বিলাকো চাব। তো এইজন কাষ্টমাৰ আছিলে মোৰ ঘৰৰ ওচৰতে হয় আৰু মোৰ লগ এজনে দিছিলে। তো সি মানে বেলেগৰ ল'ৰা এটাক দিছিলে, মানে সিয়াৰ লগৰে মানে ল'ৰাটোৰ বাৰ্থডে আছিলে। তো মোক ডিজাইনটো দিছিলে ড'ৰেমন কেক বনাব। তো মানে বহুত ভাল লাগিছিল আৰু এনেকুৱা গৰম আছিল আপোনালোকে জানেই বাৰু। আৰু এইটো কেকটো মই সদায় ৰাতি বনাওঁ, কাৰণ যদি আগদিনাখনে অৰ্ডাৰবিলাক আহে মই আগদিনাখনে ৰাতি বনাওঁ, কাৰণ মানে পিছদিনাখনে বহুত গৰম হয়। আৰু আজিকালিতো পূৰা মানে বৰষুণে, আপোনালোকে জানেই পূৰা বৰষুণ দিয়া হৈছে আৰু এই 2 দিনা মানে ৰ'দ দিয়া হৈছে। আৰু এইটো ভিডিঅ' আছিলে মোৰ পৰহিৰ ভিডিঅ' আছিলে। তো আজি হৈছে মঙলবাৰ আৰু এইটো কালি অৰ্ডাৰ গৈছে, মানে সোমবাৰে অৰ্ডাৰটো গৈছিলে। আৰু এটা বাৰু কেক আছে, আপোনালোকক মই সেই ভিডিঅ'টো দেখাম বাৰু। তো আপোনালোকে এটা ভিডিঅ' দেখাই যাওঁ প্ৰত্যেক দিনায়ে। তো সেই আৰু এইটো ভিডিঅ' কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু কাষ্টমাৰৰ বাহিৰে বহুতে ৰিভিউ দিয়ে, মোক বহুত ভাল হোৱা বুলি কয়, ফিনিচিংটো বহুত ভাল হোৱা বুলি কয়। আৰু আপোনালোকে যিমান পাৰে ফিনিচিং কৰিবলৈ চেষ্টা কৰিব। আৰু মোক কিছুমানে কমেণ্ট কৰি থাকে কেক ক্ৰীমৰ বিষয়ে, আৰু অলৰেডি মই কেক ক্ৰীমৰ কাৰণে ভিডিঅ' দিয়াই আছে, আপোনালোকে চাই ল'ব। মোৰ ইউটিউবত যায় জেনিস্কেক বেকিং বুলি আছে তাতে। তো আপোনালোকে তাতে গোটেইখিনি বস্তু পাব। ফেচবুকত বহুত মানে শাস্তি হয় উলিওৱাত। তো আপোনালোকে মোৰ ইউটিউবত চাব আৰু বেছিভাগ মই ইউটিউবত হেৰি কৰি দিওঁ। তো সেয়াই আৰু তেতিয়াহ'লে আপোনালোকে চাই ল'লে গম পাব। আৰু আপোনালোকক যদি ক্ৰীমটো যদি ফেটি থাকোঁতেও যদি মেল্ট হয়, আপোনালোকে এটা কাম কৰিব, ফ্ৰিজত থৈ দিব আধা ঘণ্টামান সময়। হোৱাৰ পিছত আকৌ আপোনালোকে ফেটিব, আৰু ফেটা হোৱাৰ পিছত যদি আপোনালোকৰ ক্ৰীমটো গোট মাৰে আৰু আপোনালোকক যদি পটকৈ মেল্ট হৈ যায় কালাৰ মিক্স কৰাৰ লগে লগে, তেতিয়াহ'লে আপোনালোকে কালাৰটো মিক্স কৰি কিনে আকৌ ফ্ৰিজত থৈ দিব। আপোনালোকে ফ্ৰিজত থৈ কিনে আপোনালোকে ক্ৰীমটো ব্যৱহাৰ কৰিব, তেতিয়াহ'লে একো টেনশ্যন নাথাকে। তো মই কেতিয়াবা তেনেকুৱাই কৰোঁ, কিন্তু মোৰ ইমান ক্ৰীম বাৰু মেল্ট নহয় বাৰু। আৰু আপোনালোকে গমেই পায় বাৰু, আপোনালোকে ভিডিঅ'বিলাক দেখাই পাইছে। তো সেই আৰু এইবিলাক দেখা পাইছে। এতিয়া আমি মুখখন মানে আমি ডেক'ৰেশ্যন কৰি আছোঁ। আৰু এতিয়া আমি সেই নজলটোৰে লৈ লৈছোঁ এটা নজল, আৰু লৈ কিনে আমি ভিতৰৰখিনি আমি হোৱাইট কালাৰেৰে দি গৈছোঁ। আৰু ড'ৰেমন কেকৰ ভিতৰৰখিনি হোৱাইট কালাৰ দিয়ে। আৰু বাৰু ডেক'ৰেশ্যন আছে, আপোনালোকে গম পাব। আৰু কেক বনোৱাটো বহুত মানে সহজ কথা নহয়, আপোনালোকে মোৰ পৰা শিকিছে, বহুত ভাল কথা। আপোনালোকে যদি পাৰা হয় তেতিয়াও ভাল কথা, মোৰ বহুত ভাল লাগিব তেতিয়া, কাৰণ আপোনালোকে মোৰ পৰা যে এটা বস্তু শিকিব পাৰিছে মোৰ কাৰণে সেয়ে বহুত। আৰু আপোনালোকৰ
কমেণ্টবিলাক পঢ়ি মোৰ বহুত ভাল লাগে আপোনালোকৰ এটা কমেণ্টে মোক বহুত মানে সাহস দিয়ে আৰু যদি কিবা ভুল হোৱাৰ বুলি আপোনালোকে মোক কমেণ্ট দিয়ে তেতিয়াহ'লে মোৰ আৰু ভাল লাগে তেতিয়াহ'লে মই আগলৈ সেই ভুলটো শুধৰাবলৈ মই বহুত চেষ্টা কৰোঁ তো সেয়াই আৰু আপোনালোকে মোক পাৰিলে কমেণ্ট কৰিব যদি ভুল হৈছে আপোনালোকে মোক ক্ষমা কৰি দিব আৰু কোনটো ভুল হৈছে আপোনালোকে মোক দেখাই দিব তেতিয়াহ'লে মই বহুত মানে ভাল পাম আৰু তো আপোনালোকে কমেণ্টবিলাক বা বস্তুবিলাক নাচাই যি টি মানে কমেণ্ট কৰি নিদিব বহুত বেয়া লাগে তেনেকৈ কমেণ্ট কৰিলে আৰু সেইবিলাক কমেণ্ট পঢ়িলে মোৰ সঁচাই হাঁহিও উঠে বেয়াও লাগে তো কি কৰিব আপোনালোকেতো কমেণ্ট দিবই হয়নে নহয় আপোনালোকে কমেণ্ট দিয়াটো মই একো বেয়া নাপাওঁ ভুল হৈছে শুধৰাই দিব মোৰ কাৰণে সেয়ে বহুত তো সেয়াই আৰু আপোনালোকক মই নতুন ডিজাইন দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকে মোৰ শ্বৰ্ট ভিডিঅ'বিলাকো চাব আৰু তলৰ মোৰ বৰ্ডাৰটো দেখা পাইছেনে এইটো মোৰ নতুন মানে ডিজাইন দিছোঁ আৰু এইটো ডিজাইন আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এতিয়া আমি লৈছোঁ এয়া হৈছে জেল মানে নেচাৰেল জেল হয় এইটো মানে য'ত মানে হেৰি কৰা জেলবিলাকতো থাকে আপোনালোকে কিনি পায়ে সেয়া আৰু সেই জেলত মই ব্লেক কালাৰ লৈছোঁ লৈ কিনে এতিয়া মই গোটেই মানে ডিজাইনটো আঁকিম আমি তেতিয়া মানে হেৰিৰে আঁকি লৈছিলোঁ এতিয়া মই কালাৰটোৰে আঁকিম আৰু ইফালে চকুটো আঁকি লৈছোঁ এয়া চাওক দেখা পাইছে নহয় তো সেয়া আৰু আপোনালোকে কালাৰবিলাক লিকুইড কালাৰ ব্যৱহাৰ নকৰিব পাৰিলে জেল কালাৰ ব্যৱহাৰ কৰিব মই বহুতকেইটা ভিডিঅ' দেখাইছোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক ইউটিউবত যাই চাব নহ'লে মোৰ কোৱাত মানে বহুত অসুবিধা হয় এটা ভিডিঅ' মানুহে চাব নিবিচাৰে তো সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকে ইউটিউবত যাই চাব চাৰ্চ কৰি চাব জুনুচ কেক বেকুম বুলি তেতিয়া আপোনালোকে মোৰ চব ভিডিঅ' পাই যাব তো আপোনালোকে যিবিলাক মানে মোৰ ভিডিঅ' দিয়া নাই যিবিলাক কমেণ্ট কৰে সেই কমেণ্টবোৰৰে মই ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ তো আপোনালোকে সদায়তো একেটা ভিডিঅ' চাই ভাল নাপায় হয়নে নহয় সেইকাৰণে তো এই আছে আমাৰ এতিয়া আঁকা হৈ গৈছে ওপৰৰখিনি এতিয়া তলৰখিনি আঁকি আছোঁ দেখা পাইছে আৰু এনেকৈ আৰু অৰ্ডাৰবিলাক আহি থাকিলে বহুত ভাল লাগে তো মই এইটো ভিডিঅ' বনাই আছিলোঁ ৰাতি 9:30 আৰু মই সেইদিনাখনে শুওঁতে মানে 11:30মান বাজিছে আৰু মই বেছিভাগ কেকবিলাক ৰাতি বনাওঁ আৰু মোৰ যিহেতু কাম বহুত থাকে সেইকাৰণে মই ৰাতি কেক বনাব মানে অলপমান টান পৰে কেতিয়াবা মই দিনতো বনাই থৈ দিওঁ কেতিয়াবা ৰাতিও বনাই তো এইটো মোৰ টিউশ্যনৰ পৰা আহি বনাইছিলোঁ ৰাতি তো ৰাতি মানে বনাওঁতে 9:30 10:30 বাজি গৈছিলে ডেক'ৰেশ্যনটো পটকৈ নহয় ডেক'ৰেশ্যনত বহুত টাইম লাগে তো এটা কেক যেতিয়া দিব লগা হয় এজন কাষ্টমাৰকতো বহুত ভাবি চিন্তি দিব লগা হয় কাৰণ তেওঁলোকে জানে মই যে কেকটো ভালদৰে বনাই দিম বুলি তো তেওঁলোকে যদি মোক বিশ্বাস কৰি কেকটো অৰ্ডাৰ দিয়ে তো বহুত ভালকৈ বনাই দিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকে যিমান পাৰে ফিনিচিং কৰিবলৈ চেষ্টা কৰিব যিমান বেয়া হ'লেও ফিনিচিং কৰিব কাৰণ কিয় জানেনে আপোনালোকৰ যদি সেইটো কেকৰ যদি ভুল হৈ যায় আৰু কোনোদিন আপোনালোকে অৰ্ডাৰবিলাক নাপাব সেইকাৰণে কাষ্টমাৰক যিমান পাৰে আপোনালোকে সুখী কৰিবলৈ চেষ্টা কৰিব নহ'লে এজন কাষ্টমাৰক যদি একদিন মানে বেয়াকৈ মানে দিয়া যায় আৰু সেইজন কাষ্টমাৰ কেতিয়াও আপোনালোকৰ ওচৰলৈ নাহে তো সেয়ে আৰু মোক বহুতে মানে হেৰি কৰে সেইকাৰণেও আহে অৰ্ডাৰবিলাক ভগৱানে যি কৰে ভালে কৰে তো মই সেইকাৰণে ভগৱানক বিশ্বাস কৰি এইবিলাক কাম কৰি আছোঁ তো এতিয়া মই নামটো লিখিম আৰু নামটো আছিলে প্ৰণয় আৰু মই সদায় ভিডিঅ'বিলাক অসমীয়াত দিবলৈ চেষ্টা কৰোঁ আৰু অসমীয়াৰ মানুহ মই যিহেতু অসমীয়া মানুহ সেইকাৰণে মই অসমীয়াত দিবলৈ চেষ্টা কৰোঁ আৰু মোৰ ভিডিঅ' চাই বহুতে শিকিছে সেইকাৰণে ভাবোঁ মই অসমীয়াত দিম ভিডিঅ'বিলাক আৰু অসমীয়া মানুহে শিকিব বিচাৰে তো সেয়ে আৰু আপোনালোকে আগবাঢ়ি যাওক আৰু মোৰ ভিডিঅ'বিলাক সদায় চাব তো আজিৰ কাৰণে জয় শ্ৰীকৃষ্ণ আপোনালোকে ভালে